হয়, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আজি কেন্দ্ৰীয়ভাৱে আমি এই কোকৰাঝাৰৰ মৈদেৰকৰত পঞ্চম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিলোঁ আৰু আমাৰ দলে 5টা বছৰ অতিক্ৰম কৰিলে আৰু এই মুহূৰ্তত আমাৰ দলে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ল। আগন্তুক BTC নিৰ্বাচনত আমাৰ চৰকাৰ আমি গঠন কৰিম আৰু সমমৰ্যাদা সম উন্নয়ন সেই আমাৰ মূল মন্ত্ৰ হ'ব। সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আকলি লৈ পেলাই আমি কাম কৰিবলৈ ইচ্ছুক আৰু সেই মৰ্মে ৰাইজে এইবাৰ আমাৰ প্ৰতি আকৰ্ষিত হৈছে আৰু সেইকাৰণে আমি স্পষ্টকৈ ক'ব পাৰোঁ যে সকলো ৰাইজে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰি পেলাই এই যিটো যাত্ৰা এই যাত্ৰা আমাক সহযোগ কৰিব আৰু ইয়াত দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব লাগিব। অন্যায় অত্যাচাৰৰ পৰা ৰাইজে মুক্তি পাব লাগিব আৰু গোটেই দিশটো চাই পেলাই UPPL দলে সমাজখনত মুক্ত কৰা হ'ব। দুৰ্নীতিমুক্ত চৰকাৰ দি সমমৰ্যাদা সম উন্নয়ন কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। সেইকাৰণে সকলো ৰাইজক আমি UPPL দলক আঁকোৱালি লৈ আগন্তুক যিটো যাত্ৰা সেই যাত্ৰাত ভাগ ল'বলৈ আমি অনুৰোধ জনাইছোঁ। কোন দলৰ লগত বেছি মুখামুখি খন্তেছে বুলি আপোনালোকে অনুমান কৰে? য'ত DPF, কংগ্ৰেছ, BJP, UDF চব মূলতে আজিৰ তাৰিখত আমি দেখিছোঁ ইয়াত ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল হিচাপে আমাৰ UPPL দল আৰু BPF দল ইয়াত আছে আৰু ৰাষ্ট্ৰীয় দল হিচাপে ইয়াত BJP আছে, কংগ্ৰেছ আছে, UDF আছে। তেওঁলোকেও ইয়াত প্ৰতিষ্ঠা কৰিলে, প্ৰতিদ্বন্দ্বিতা কৰিলে। তো এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত UPPL দলৰ বাহিৰে কোনো দলে ইয়াত চৰকাৰ গঠন কৰিব পৰা সেই কোনো ইয়াত শক্তিশালী ৰূপত কাম কৰিব পৰা নাই আৰু আমি ভাবোঁ এইবাৰ UPPL দলে শক্তিশালী ৰূপত ৰাইজৰ মাজত যাবলৈ সক্ষম হৈছোঁ আৰু যদি প্ৰতিদ্বন্দ্বিতা যদি হয় BPF দলৰ লগতে হ'ব আৰু আমি ভাবোঁ BPFে ছিংগল ডিজিটত তেওঁলোকে পাব আৰু আমি 30ৰ পৰা 35টা সিট লৈ পেলাই আমি সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমাৰ চৰকাৰটো আমি গঠন কৰিম। ভোটিং পেটাৰ্ণ এয়া গোটেই ভাৰতবৰ্ষৰ সিদ্ধান্ত। সুপ্ৰিম কোৰ্টে যিহেতু ৰায় দিছে সেই ৰায় মৰ্মে হওক। এইখন ছেকুলাৰ কাণ্ট্ৰিত সকলোৱে ছেকুলাৰিজিম বৰ্তাই ৰাখক, জীয়াই ৰাখক। আমি বিচাৰিছোঁ যাতে এই ৰাম মন্দিৰক লৈ বাবৰি মছজিদক লৈ যাতে আৰু পুনৰবাৰ আৰু কোনো ধৰণৰ সংঘাত হ'ব নালাগে আৰু নোহোৱাৰ কাৰণে মই সকলো ভাৰতবাসীক আহ্বান জনাইছোঁ। যিহেতু ছেকুলাৰ এখন কাণ্ট্ৰি, এই ছেকুলাৰ কাণ্ট্ৰিত যাতে আমি সকলোৱেই মানে ৰাম ৰহিমৰ দেশৰ দৰে জীয়াই থাকিব পাৰোঁ, বাচি থাকিব পাৰোঁ, সেই আশা ৰাখি এই আহ্বান জনাইছোঁ। ঠিক আছে, থেংক ইউ।